হেল্ল' এভৰিৱান, এই ডিউটিৰ পৰা জাষ্ট আহি পাইছোঁহে। তেনেকুৱাতে ওচৰৰ বৰমাই ক'লে আজি বোলে নামঘৰলৈ যাব। তেওঁ মোকো লগ ধৰিলে। আজি বহুতেই গৰম পৰিছে, সেয়েহে পিন্ধিবৰ বাবে কটনৰ কাপোৰ এযোৰকে উলিয়াই ল'লোঁ। তেওঁলোক আকৌ সোনকালে যাম বুলি কোৱাতে লৰালৰিকৈ গাটো ধুই ওলাবলৈ ষ্টাৰ্ট কৰিলোঁ। আচলতে আমি যাৰ ঘৰত ভাড়া থাকোঁ তেওঁলোকৰ বৰমাইহে শৰাই এখন দিবলৈ ওলাইছিল আৰু মোকো লগ ধৰিছিল। যিহেতু ভাদ মাহ চলি আছে, সেয়েহে মই এবাৰতে যাম বুলিয়ে ক'লোঁ। কাৰণ কৰ্মৰ সূত্ৰে আমি ঘৰৰ পৰা আঁতৰতে থাকিব লগা হয়। তাৰ বাবে এনেধৰণৰ কিছুমান কামত আমি এটেণ্ড হ'বলৈ প্ৰায় নাপাওঁ। সেয়ে আজি এটেণ্ড হ'বলৈ পাই মনটো খুবেই ভাল লাগিছে। বাহিৰত খুবেই ৰ'দ, ওলাবলৈ নোৱাৰি। এনেকৈ আমি নামঘৰ পালোঁগৈ। নামঘৰ ভাগ কিন্তু খুবেই ধুনীয়া। ইয়াত গোপিনীয়ে নাম লোৱা ষ্টাৰ্ট কৰিলে। লাষ্টত প্ৰসাদৰ টোপোলা লৈ ঘৰ পালোহি। আজিলৈ আহিছোঁ দিয়ক, বাই।